বুজাব নোৱাৰোঁ। কিন্তু বিহুৰ প্ৰথম দিনাখন মই তেওঁৰ লগত মই সদায় আচলতে কথা পাতোঁ। সেইদিনা মই কৈছিলোঁ, সেইদিনাখন এনেই বিহুৰ দিনাখন আমাৰ প্ৰস্তুতি সদায় প্ৰতি বছৰে বেলেগ হৈ আজি বিয়া হোৱাৰ পিছৰ পৰা এই 23-24 বছৰে মই সদায় দেখিছোঁ বিহুৰ প্ৰস্তুতি কেনেকুৱা, এই দিনটোত সেই দিনটোৰ পৰা আৰম্ভ কৰি কেনেদৰে কি পিন্ধিব, কি কৰিব, কেনেকৈ ক'লৈ যাম, 1.5 মাহ 2 মাহৰ বাবে আমাৰ প্ৰস্তুতি গোটেই ঘৰখনত মানে কেনেকুৱা এটা পৰিৱেশ থাকে। কিন্তু সেইদিনা সকলো একেবাৰে নিস্তব্ধ, কিবা একো নাছিল, শুই নগাৰ বাহিৰে। আৰু মই তেওঁৰ লগত কথা পাতি আছিলোঁ। তেতিয়া মই তেওঁক কৈছিলোঁ যে তুমিয়ে দেখোন লিখিছিলা সেই ভূমিকেটো শেষ নহয়, আকৌ আৰম্ভ হয়। ক'ৰবাততো এয়া চলি থাকিব লাগিব, নতুন আৰম্ভণি হ'ব লাগিব। তোমাৰ মোৰ যাত্ৰা ইমানতে শেষ নেকি? ক'ৰবাততো এটা নতুন যাত্ৰাৰ আৰম্ভণি আকৌ হ'ব লাগিব নহয় বৈকি। আৰু সেই যাত্ৰাটো ক'ৰ পৰা কেনেকৈ হ'ব, কি কৰিলে হ'ব? চাগে তেওঁৱে মোক এয়া বাট দেখুৱালে। প্ৰথম দিনা লতাশিল বিহুলৈ গ'লোঁ, মই লতাশিল মঞ্চলৈ গ'লোঁ। আৰু মই কথা পাতিলে, মই প্ৰাৰ্থনা কৰিলে, মোৰ এনেকুৱা লাগে তেওঁ সদায় শুনে আৰু তেওঁ মোক সদায় কিবা এটা উত্তৰ দিয়ে। আজিও চাগে সেয়াই বাট দেখুৱালে তেওঁ মোক। আৰু ইয়াত আহি থিয় হ'বলৈ আপোনালোকৰ আগত তেওঁৰে কেইটামান শব্দ, তেওঁৰে শাৰী কেইটামান, তেওঁৰে কথা, তেওঁৰে ছন্দ, জুবলিৰ সুৰৰ মাজত, তেওঁৰ সুৰৰ মাজত আপোনালোকৰ আগত দাঙি ধৰিবলৈ সেইখিনি সাহস দিলে। মোৰ লগত সদায় থাকক তেওঁ, মই এয়াই কামনা কৰোঁ। আপোনালোকৰ আশীৰ্বাদ কৰিব। জুবিন আৰু মোৰ যাত্ৰা, জুবিন আৰু আমাৰ যাত্ৰা, আৰু জুবিনৰ এই অসমীয়াৰ লগতে যাত্ৰা কেতিয়াও শেষ নহয়। এয়া নিৰন্তৰ চিৰন্তন হৈ থাকক। জুবিন অমৰ হৈ থাকক আমাৰ মাজত। জয় জুবিন! জয় জুবিন! জয় জুবিন! জয় জুবিন!